তো সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ এটা মিনি ব্লগেই কম নে ৰেচিপি ভিডিঅ' বুলিয়ে ক'ম আপোনালোকে চাই থাকক আৰু দুটাই মানে এয়া মই আজি বনাম বুলি ভাবিছোঁ আপোনাৰ হোৱাইট এগ কাৰী তো কেনেকৈ বনাওঁ মই আপোনালোকক দেখাই আছোঁ এয়া ডিমকেইটা মই বইল কৰি ল'লোঁ বইল কৰি তাত অকণমান ৰেড চিলি দিছোঁ মানে কাশ্মীৰী পাউডাৰটো দিছোঁ কালাৰৰ কাৰণে হা জ্বলা নহয় এইটো তো তাত মই অলপমান এয়া নিমখ দি ল'ম আৰু কি লাগিব দেখিছেই মই পিঁয়াজ লৈছোঁ দুটা কাজু লৈছোঁ 10-12টামান হ'ব অকণমান আদা লৈছোঁ নহৰু লৈছোঁ কেইফুটামান আৰু জলকীয়া লৈছোঁ 3টা যদি জলকীয়া বেছিকৈ খায় তেতিয়া আপোনালোকে দিব পাৰে আৰু এয়া মই কেৰাহীত অলপমান তেল দিলোঁ তাৰপিছত কি কৰোঁ মই আপোনালোকক দেখাই আছোঁ আৰু খাবলৈ এনেকুৱা টেষ্টি হৈছিল নহয় বিশ্বাস নকৰিব আপোনালোকে যদি বনাই খায় তেতিয়া গম পাব বহুত বেছি টেষ্টি হৈছিলে তো মই সেইদিনাখন মানে ট্ৰাই কৰি চালোঁ নিজে মনৰ পৰা ভাবি কি বনাওঁ কেনেকৈ ট্ৰাই কৰিলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ৰাখি থওঁ যদি খাবলৈ ভাল হয় তেতিয়া মই আপলোড কৰিম নহ'বা নকৰোঁ তো ভাল হোৱাৰ কাৰণে মই আপলোড কৰিলোঁ আৰু এইখিনি দেখিছে তেলত মই ভাজি ল'লোঁ আৰু এয়া মিক্সিত দি ল'লোঁ গোটেইখিনি গ্ৰাইণ্ড কৰিব লাগিব তাৰপৰা মই আকৌ কেৰাহীত তেল দিলোঁ আৰু ইয়াত নিমখ আৰু যে ৰেড চিলি সানি থৈছিলোঁ সেইখিনি আৰু গৰমে পিছাৰ কাৰণে পূৰা ধোঁৱা ওলাই আছে দেখিছেনে আপোনালোকে অলপমান ঠাণ্ডা হ'বৰ কাৰণে দিব আৰু এয়া ডিমকেইটা অলপমান ভাজিম বেছি নহয় যাতে ৰঙচুৱা পৰি নাযায় কাৰণ আমাৰ হোৱাইট হ'ব ন কালাৰটো সেইটো কাৰণে তো এয়া কেৰাহীত ভাজি কৰি এয়া উঠাই ল'লোঁ ইমানটোৱে ভাজিছোঁ দেখিছে নহয় তো ইয়াত মই অলপমান দিম এতিয়া কেইটুকুৰামান ডালচেনি টুকুৰা তো এইখিনি মই লৈ লওঁ মানে মই ভিডিঅ'টো কৰি থৈ দিছোঁ ভাবিছোঁ আৰু যদি খাবলৈ ভাল হয় তেতিয়া মই প'ষ্ট কৰিম নহ'লে নকৰোঁ তো খাবলৈ ভাল হ'ল এইটো বনোৱা মোৰ 3 দিন হ'ল আজি প'ষ্ট কৰিছোঁ তো এয়া তেজপাত লৈছোঁ মই দুখিলা একদম ঘৰুৱা বস্তুৱে বনাইছোঁ ঘৰত যিবোৰ থাকে সেইবোৰেই বনাইছোঁ তো বেলেগ মছলা মই একো ব্যৱহাৰ কৰা নাই আপোনালোকে দেখিবই দেখিলে গম পাব তো এইখিনি পেষ্টখিনি মই তেলত দি দিম এতিয়া তেজপাত আৰু ডালচেনি দিয়াৰ পাছত তাৰপাছত চাই থাককচোন এইখিনি মানে অলপমান আপোনাৰ ধৰক 4 মিনিটমান ভাজিব লাগিব ভালদৰে কেঁচা গোন্ধখিনি নোযোৱালৈকে যিহেতু কেঁচা নহয় অলপমান ভাজিয়ে লৈছিলোঁ তথাপি তেল এৰালৈকে একদম ধুনীয়াকৈ ভাজি ল'ব লাগিব মই ভাজি আছোঁ ভাজি লওঁ ভাজাৰ পিছত কি কৰোঁ দেখাই আছোঁ ৰ'ব তো এইখিনি ভাজি আছোঁ মোৰ তেল এৰিছে আৰু তাৰপিছত ইয়াত এতিয়া মই এড কৰিম মেইন বস্তুটো মানে গাখীৰ তো ভাবি আছোঁ গাখীৰ দিলে বা ভাল হ'বনে নহ'ব মনৰ পৰা ভাবি মানে নাই অলপমান দিছোঁ গাখীৰ তো মই সঁচাকৈ কৈছোঁ আপোনালোকে এবাৰ খাই চাব মানে ট্ৰাই কৰি পিনি খাই চাব যদি বেয়া হয় তেতিয়া মোক ক'ব মানে ইমানেই টেষ্টি হৈছিল খাবলৈ মই দালি চালি বনাইছিলোঁ এইবোৰ চব চাইড কৰি দিলোঁ বাই মই মানে অকল এইখিনি দিয়ে ভাত খাব পাৰি আৰু ৰুটিৰ লগতো খাবৰ কাৰণে বহুত বেছি ভাল হ'ব মই এই জাৰটো গুলি পেলাই তাতে যিখিনি লাগি আছিল মই গাখীৰৰ লগত মিক্স কৰি ইয়াত ধুনীয়াকৈ দি দিলোঁ ইয়াতে আৰু অকণমান গৰম পানীও এড কৰিছিলোঁ সেইটো ক্লিপ চাগে মোৰ লোৱা নহ'লে পাহৰি গ'লোঁ আৰু এতিয়া নিমখ দিব লাগিব সোৱাদ অনুসৰি তাৰপিছত এইখিনি হৈছে আৰু ইয়াতে ডিমকেইটা দি দিম এতিয়া অলপমান ভাজা হোৱাৰ পাছত আৰু কালাৰটো এইটোৱে থাকিব আৰু খাবলৈ বিৰাট টেষ্টি মানে কৈছোঁ নহয় মই এতিয়া বনাওঁতেও মোৰ এনেকুৱা মানে ভিডিঅ'টো এডিট কৰি আছোঁ ন তেতিয়া মোৰ মন গৈছে যে মই খাই থাকোঁ নেকি এয়া মই অলপ কষ্টুৰি মেথি দিম তাতে ক্ৰাছ কৰি পেলাই আপোনালোকে দি দিব যদি ধনিয়া থাকে ধনিয়াও দিব পাৰে মোৰ ধনিয়া নাছিলে বাৰু সেইকাৰণে কষ্টুৰি মেথিটো দি দিলোঁ তো এইখিনি তাৰপৰা আমাৰ ৰেডি হৈয়ে গ'ল আৰু এয়া লাষ্টত মই এটা কেঁচা জলকীয়া লৈছোঁ ধুনীয়াকৈ কেঁচা জলকীয়াটোৰ গোন্ধটো বহুত ভাল লাগে যদি শেষত দি দিয়া যায় তো মই এনেকৈ 4 টুকুৰা কৰি পেলাই মোৰ জলকীয়াটো যিহেতু ডাঙৰ আছিলে দি দিলোঁ আৰু এয়া দেখিছেনে ফাইনেলি আমাৰ বহুত ধুনীয়া হৈছে আপোনালোকৰ কেনেকুৱা লাগিলে জনাব এবাৰ খাই চাব খাই চাই পেলাই মোক জনাব কেনেকুৱা